হাই এভৰিৱান কৃষ্ণা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছেনে? আজি মই মৰ্ণিং ডিউটিলৈ আহি থকা সময়খিনিত চাওকচোন এটা চৰাই কেনেকৈ গা ধুই আছে আৰু চৰাইটো গা ধুই থকা দেখি গৰমত ভাল লাগিলে কাৰণে মই এটা ভিডিঅ' বনাই ল'লোঁ। কিমান আনন্দত চৰাইটোৱে গা ধুইছে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে। চাওকচোন আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পষ্টসমূহ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু এই চৰাইটোলৈ চাওকচোন, এইটো কি চৰাই মই নাজানো, কুলি নে কাউৰী, সিও মাকক বিচাৰি চিঞৰি আছে গৰমত। সৰু পোৱালি চাগৈ হয়তো। ভাল লাগিলে দেখি তাৰো মই ভিডিঅ' বনাই ল'লোঁ। আৰু মই এতিয়া অফিচ পালোহিয়ে, আপোনালোকক মই ইয়াতে এৰিলোঁ। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'সমূহ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকলৈ পুনৰ মৰম জনাই আজি মই ইয়াতে সামৰণি মাৰি দিলোঁ।